কামৰূপ জিলাৰ শুৱালকুছি দাঁতিকাষৰীয়া বৰলা অঞ্চলত এক ভয়াৱহ কাৰ্য সংঘটিত হৈছে। এখন স্কুটিত অগ্নিসংযোগ কৰি পলায়ন কৰে দুৰ্বৃত্তই। জুই নুমাবলৈ বৰলা ৰাইজে লগে লগে শুৱালকুছি জুই নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু ঘটনাস্থলীত জুই নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ইতিমধ্যে স্কুটি আৰু চাইকেলখন সম্পূৰ্ণভাৱে জুইত যায়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে দুই ভায়েকৰ মাজত মদ বিক্ৰী কৰাক লৈ কাজিয়াৰ সূত্ৰপাত হয়। দুদিন পূৰ্বে ডাঙৰ ল'ৰা বাপন দাসে লক্ষ্য দাসৰ ঘৰত প্ৰৱেশ কৰি বয় বস্তু অনিষ্ট কৰাৰ বাহিৰেও লক্ষ্য দাসৰ মটৰ চাইকেলত দাৰে খপিয়াই অনিষ্ট সাধন কৰিছিল। সেইবাবে আজি দিনৰ প্ৰায় ৩ মান বজাত লক্ষ্য দাসে বাপন দাসৰ ঘৰত সোমাই স্কুটি হয়, জুইটো সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰা হৈছে, নুমাইছে। কমপ্লিট ডেমেজ। তাৰমানে লগত বাইচাইকেলো এখন আছিলে, গাড়ী এখন আছিলে, টিঙৰ চালিৰ ঘৰ এটাত মানে ৰাখিছিলে, সেইটো জ্বলাই দিছে, কমপ্লিট ডেমেজ হৈ গৈছে। তিনিটামান বজাৰ পৰা সিটো ভাঙি আছে, ভাঙি থাকি পেলাই সি স্কুটিখন জুই জ্বলাই দিছে। জুই জ্বলাই পেলাই এজনক কৈ কৈছে মোৰ গাড়ীখন ভাঙছিল, মই আজি এইখনক জুই জ্বলাই দি গুচি আহিছোঁ। দুইটাই মদ বিক্ৰী কৰে, দুই ভায়েকে মদ বিক্ৰী কৰে। ৰাইজৰ ফালৰ পৰা পুলিচ থানাত পিটিশ্যন দিয়া হৈ আছে। আগতে দিছোঁ, আজি এমাহ 1.5 মাহমান হ'ল, তেনেকুৱাত দিছিল। ল'ৰাটোৰ নাম কওকচোন আপোনালোকৰ ল'ৰাটোৰ? জাগাটোৰ নাম বাপন দাস আৰু বাকী সৰুটোৰ নাম লক্ষ্য দাস। বৰলাহৰ পৰা নিউজ এক্সপ্ৰেছ 24।